যাৰ অন্তৰত মানুহৰ গুণেই নাই, যি নিজৰ বাহিৰে আনক দেখিবলৈ নোৱাৰে, যাৰ অন্তৰখন কেৱল হিংসাৰে ভৰা, যি মানুহক মানুহ বুলি গণ্য নকৰে, যাৰ সকলো চিন্তা আৰু কথাই সত্য, যিয়ে আনক শাৰীৰিক আৰু মানসিক অশান্তি দি নিজে সুখী অনুভৱ কৰে আৰু আনক যথামূৰ্খ ভাবি নিজকে বহুত জ্ঞানী বুলি ভাবে, তেনে গৰাকীৰ ব্যক্তি নিজৰ অহংকাৰৰ বাবে এদিন সকলো হেৰুৱাবলগীয়া হয়, যি নিজৰ ধ্বংসৰে নিজৰেই মূল কাৰণ।